সৰুকালত আমি বতৰৰ ফল মূলবিলাক পেট ভৰাই খাবলৈ পাইছিলোঁ, কাৰণ আমাৰ খুৰাহঁতৰ ঘৰত আৰু বৰদেউতাৰ ঘৰত ফল মূলৰ গছ উভৈনদী হৈ আছিল। আমাৰ ঘৰত অৱশ্যে অলপ কম আছিল, হ'লেও বাৰীবিলাক প্ৰায় লগালগিকৈ আছিল। যিটো শ্ৰেণীত পঢ়িছিলোঁ, একে লগৰ ল'ৰা বা ছোৱালী বুলি আমাৰ মাজত কোনো পাৰ্থক্য নাছিল। যাৰ যাৰ ঘৰবিলাক ওচৰা ওচৰিকৈ আছিল, আমি আটাইকেইটা ল'ৰা ছোৱালী লগ লাগি ঘূৰি ফুৰিছিলোঁ। স্কুল ছুটি হোৱাৰ পাছত আঁতৰৰ ল'ৰা ছোৱালীকেইটা গ'লগৈ আৰু আমি ওচৰৰ কেইটাই বুদ্ধি ভাঙিলোঁ যে চাপৰিটোৰ সিপাৰে থকা বকুল কেইজোপা চাবগৈ লাগিব, বকুল পকিছেনে নাই। ঘৰলৈ যোৱাৰ পাছত ভাত পানী দি আজৰি হৈ মা পিছফালৰ বাৰান্দাত কিবা কামত ব্যস্ত হ'ল। ভালেই পালোঁ। লৰালৰিকৈ ভাতকেইটা খাই পাকঘৰৰ পৰা মাৰ সৰু কটাৰীখন লৈ পদূলিলৈ লৰ মাৰিলোঁ। মোৰ লগৰ গোটেইকেইটা ল'ৰা ছোৱালী আহি নামঘৰৰ ওচৰতে মোৰ বাবে ৰৈ আছিল। আমি ছোৱালী 5জনী আৰু ল'ৰা 7টা। আটাইকেইটা লগ লাগি পাৰে মানে দৌৰিলোঁ। প্ৰত্যেকৰে হাতে হাতে একোখনকৈ সৰু সৰু কটাৰী। কেইবাদিনো ধৰি বতৰ বৰ বেয়া আছিল। চিপ চিপকৈ বৰষুণ দিয়ে আছিল। আমি অৱশ্যে সেই বয়সত ৰ'দ বৰষুণলৈ কেৰেপ কৰা নাছিলোঁ। ফেফাই ফেফাই গোটেইকেইটা বকুলৰ তল পালোগৈ। গছকেইজোপা দেখিবলৈ বৰ ধুনীয়া হৈ আছে। পাতবোৰ বৰ ডাঠ। আঁতৰৰ পৰা গুটিবোৰ দেখা নাযায়। জুপি চাই দেখিলোঁ পকা বকুলে ভৰি আছে। ল'ৰাকেইটা গছৰ ওপৰলৈ উঠি গ'ল আৰু আমি ছোৱালী কেইজনীয়ে তলত বাট চাই ৰ'লোঁ বকুল বুটলিবলৈ। কোনোবা এটাই কাপোৰৰ মোনা এখনো লৈ গৈছিল। ল'ৰাকেইটাই লাহে লাহে গছৰ ডালবোৰ জোকাৰি দিলে আৰু পকা পকা বকুলবোৰ থপ থপকৈ সৰিবলৈ লাগিল। আমাৰ কি যে ফূৰ্তি। বকুল পৰা গম পাই কিমান যে সৰু সৰু ল'ৰা ছোৱালী আহিল, বাকী নাই। কাৰো মুখলৈ চাবলৈ কাৰো সময় নাই। সৰু সৰু ল'ৰা ছোৱালী কেইটাই পেনৰ খোচনিত আৰু জেপত পাৰে মানে বকুল ভৰালে। কেইটামানে আকৌ নোধোৱা নেমেলাকৈ টপাটপে মুখত ভৰালে। আমাৰো মোনাটোত প্ৰায় 1 মোনা হ'বৰে হ'ল, অলপহে বাকী আছে। সময় ভালেখিনি হ'ল। ল'ৰাকেইটা গছৰ পৰা নামি আহিল আৰু আমি আটাইকেইটাই হেঁপাহ পলুৱাই বকুল খালোঁ। প্ৰায় ভালেখিনি বকুল আমি মোনাটোত ৰাখি দিলোঁ। ভালদৰে গাঁঠি এটাও দিলোঁ, কাৰণ আমি কালিলৈ লগৰবোৰক দিবগৈ লাগিব। এনেতে দেখা গ'ল সৰু সৰু ল'ৰা ছোৱালীজাক ৰাস্তাৰ সিটো মূৰ পালেগৈ। কিন্তু তাৰ মাজৰে 2টা ল'ৰা ছোৱালী ডাঠ হাবিখনৰ মাজলৈ সোমাই যোৱা দেখা গ'ল। ঘন আন্ধাৰ আৰু সিহঁতৰ গাৰ বৰণৰ কোনো পাৰ্থক্য নাছিল। যিখন হাবিৰ মাজত কোনোদিন সূৰ্যৰ পোহৰ নপৰে, সিহঁত আকৌ তালৈ কিয় গৈছে? কথাষাৰ কৈয়ে আমি নভবা নিচিন্তাকৈ আটাইকেইটা সিহঁতৰ পাছে পাছে দৌৰিলোঁ। বকুলৰ মোনাটো আৰু কটাৰীখন মই টানকৈ ধৰি আছিলোঁ। প্ৰায় কেইখোজমানহে গৈছোঁ, ভিতৰৰ ফালে যিহে দৃশ্য দেখিলোঁ, মনত পৰিলে আজিও গাৰ নোম শিয়ৰি উঠে। ক'লা ওখ 2টা ভূত, দেখাত এটা মতা আৰু আনটো মাইকী। সেই ক'লা ল'ৰা ছোৱালী 2টা যে বকুল বুটলিবলৈ আহিছিল, সেই 2টা ভূতৰে ল'ৰা ছোৱালী। মানুহৰ গোন্ধ পাই মাইকী ভূতজনীয়ে চকু ৰঙা কৰি আমাক খেদি আহিব খুজিছিল। মতা ভূতটোৱে বাধা দিছিল। ডাঙৰ মানুহে কয় বোলে লোহা, শুকান জলকীয়া, এঙাৰ আৰু বগা সৰিয়হ লগত থাকিলে ভূতে একো কৰিব নোৱাৰে। একদম সঁচা কথা। আমাৰ প্ৰত্যেকৰে হাতত এখন এখন কটাৰী আছিল বাবে আমি সেইদিনা ভূতৰ পৰা ৰক্ষা পৰিলোঁ। হাবিৰ মাজৰ পৰা মাত্ৰ 3 জাপহে কৰিছোঁ নেকি, কেতিয়া আহি ৰাস্তা পালোহি গমেই নাপালোঁ। সেইদিনা আমাৰ আটাইকেইটাৰে গুৰজন ভাল আছিল, সেইবাবেহে বাচিলোঁ। মাৰ খোৱাৰ ভয়ত ঘৰত আমি কাকো নকলোঁ। পোনছাটেই আহি ভৰি হাত ধুই গধূলিৰ প্ৰাৰ্থনা কৰিবৰ বাবে ধৰা পাৰিলোহি। ৰাতি অৱশ্যে চকু মুদিলেই ভূতকেইটাকে দেখোঁ। ঠাণ্ডা লাগিছে অ' মা বুলি কৈ মাৰ কাপোৰৰ তলত খুকি খুকি সোমাইছিলোঁ। পিছদিনা ল'ৰাকেইটা স্কুললৈ আগতীয়াকৈ গৈ বকুলৰ মোনাটো শ্ৰেণীকোঠাৰ পিছফালে লুকুৱাই থৈ আহিল। পানী খোৱা ছুটীত আমি আটাইয়ে বকুলবোৰ ভগাই খালোঁ। বকুলৰ মিঠা তৃপ্তিয়ে ভূতৰ কথা পাহৰাই পেলালে।